Hey guys, welcome to my YouTube channel Bora Kitchen and Vlogger. নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। মই হাজবেণ্ড উঠাই নাই, হাজবেণ্ড শুই উঠিলে ভাত খাম, খাই কৰি লগ ক'ত যাওঁ আপোনালোকক দেখুৱাই আছো। তো এতিয়া মই আজৰি হৈ লওঁ আৰু অলপ কাম আছে কিবা কিবি, তো কৰি আজৰি হৈ লৈ ক'ত যাওঁ সেইখিনি সময়ত দেখাই আছো। Hey guys, এক মামাহঁতৰ ঘৰৰ পৰা দেখুৱাইছো। এয়া মামাহঁতৰ ঘৰত ভাওনা পাতিছে, তো সেইকাৰণে আহিলো। মামাহঁতৰ ঘৰত নহয়, নামঘৰত পাতিছে, তো মাতি আছে মামাই, সেইকাৰণে আহিলো। আৰু এতিয়া ইহঁতে মেকআপ কৰিব যাব, তো সেইকাৰণে ঘৰৰ পৰা যাব ভাবিলো ভিডিঅ'টো বনাওঁ। আৰু এতিয়া সেৱা লৈছে, কাৰণ ঘৰৰ পৰা ওলাই যাব যে, সেইকাৰণে সেৱা লৈছে ভাবি আৰু মানে বৌ আৰু জেঠাই। ভিডিঅ'টো চাই দিব শেষলৈ আপোনাক। আমি এতিয়া গৈ আছো, জেঠাইহঁতক মেকআপ কৰিব মানে তালৈ গৈ আছো। তাত গৈ দেখুৱাইছো, এতিয়া আন্ধা বহুত। আমি গোটেইগাল আহি আছোঁ। ইয়াত আছে জেঠাই জীয়েক, জেঠাই বোৱাৰীক দুজনী আছে। তো গোটেই ফেমিলি মাতিছে যে, গোটেই মামাহঁতৰ ঘৰত গোটেই আলহীয়ে নধৰা হৈছে। বহুত দিনৰ মানে কি বিয়া হোৱাৰ পৰা যাক লগ পোৱা নাছিলোঁ, গোটেইবিলাককে লগ পাইছোঁ, বহুত ভাল লাগিছে। আৰু গোটেইবিলাক আহিছোঁ আগবঢ়াই দিবলৈ, মানে মেকআপৰ জেগাত থ'বলৈ। তো গোটেইবিলাক গৈ আছে আগত, মই পিছফালৰ পৰা কেমেৰা কৰি গৈ আছোঁ। নামঘৰৰ কাষতে মানে কি মেকআপ কৰিব, তো তালৈ আপোনালোকেও চাই থাকিব, মই দেখুৱাম আপোনালোককো। তো গৈ আছোঁ এতিয়া মানুহ ঘৰলৈ, তো গৈ পেলাই দেখুৱাই আছোঁ এইটো মানুহৰ ঘৰটো। তো মায়ে ৰখিছে অলপ মোৰ কাৰণে। আহি পালোঁ মেকআপৰ জেগা, আৰু এইবিলাক মেকআপ কৰি আছে ভাৱৰীয়াবিলাকক। গোটেইবিলাক মাইকী মানুহে হয়, মাইকী মানুহ ভাৱৰীয়া হয়। তো মই ঘৰত গৈছিলোঁগৈ, আকৌ আহিব লগা হ'ল, বৌক কিবা দৰকাৰ হৈছিলে, আকৌ আহিলোঁ মেকআপৰ জেগালৈ। তো মেকআপ কৰি ইহঁতৰ হৈ গ'ল। মই এতিয়া দেখিছোঁ জেঠাই কিবা বেলেগ ধৰণৰ লাগিছে। আৰু এয়া হৈছে শিৱ বাবা, আৰু এয়া হৈছে ভাবি, মানে বৌ। চাওকচোন বেলেগ দেখি গৈছে একেবাৰে। শিৱ বাবা আৰু নাৱত ইয়াত বহি আছে। আৰু পুলিচৰ ড্ৰেছ পিন্ধি যে ওলাইছে যে, এয়া দুধ বুলি কয়, মানে ফটুৱা কৰিব মাজতে অলপমান, তো দুধ হয়। আৰু ইয়াক কি নাজানো, মই ভালদৰে মানুহ চিনি পাওঁ, কিন্তু নাজানো কি পাত লৈছে। ঘৰলৈ আহিছিলোঁ ভাওনা চাবলৈ, আৰু মই দেখুৱাই আছোঁ আপোনালোকৰ পৰিৱেশবিলাকত। আৰু মায়ে নাচাৰ কথা নাছিলে, তো মায়েও নাচিবলৈ ওলালে। উলিয়াই আছোঁ গোটেইখিনিকে। মই নামঘৰৰ পৰা 3-4বাৰমান অহা যোৱা কৰিলোঁ এতিয়ালৈ, মানে কি লিপষ্টিক লগা হ'ল, কিবা লগা হ'ল। তো গোটেইখিনি বস্তু ৰেডি কৰি এয়া হৈছে মামা। তো গোটেইখিনি বস্তু ৰেডি কৰি পেলাই অহা যোৱা কৰি আছোঁ। তো এতিয়া মায়ে ওলাই আছে, তো মই দেখুৱাম আপোনালোকৰ ভাওনা পৰিৱেশটো। চাই দিব ভিডিঅ'টো শেষলৈ একেবাৰে। মায়ে নাচিব মন গ'ল আকৌ, কি যে হ'ব। বনীয়াকক উলিয়াই আছে একদম তামাম আৰু। এইটো আমাৰ মিষ্টা, নমস্কাৰ। এজনী আমাৰ নমস্কাৰ যে দিছে, সেয়া হৈছে আমাৰ মা বাঘ হয়। আৰু গোটেইবিলাককে লগ পাই বহুত ভাল, বহুত জমনি কৰি আছে গোটেইবোৰে, বহুত ভাল লাগিছে। মা যে নচা কথা নাছিলে, অলপ আগত ড্ৰেছ আনি পিন্ধিছে আৰু ধুমাধুম কৰি আছে। বাকী চবেই মেকআপ কৰি হৈ গৈছে, মায়ে এতিয়ালৈ ওলাই যাব পৰা নাই মামাহঁতৰ ঘৰৰ পৰা। তো চাওকচোন কি জমনি হৈ আছে, মানে নন্দিনী পাঠ লৈছে গোটেইবোৰে, ক'লে মায়েকে ল'বলৈ, সেইকাৰণে মায়েও ল'লে। আমি মেকআপৰ জেগালৈ আহিছোঁ, মাক মেকআপ কৰি আছে আৰু বহুত ভাল পাই আছে। মানে নাচা কথা নাছিলে যে, ঘপককৈ নাচিব পাই বহুত ভাল পাইছে, মানে নাচিব জানে এনেও। আৰু কি যে পেইণ্ট কৰিছে মানে দেই, ভয় লাগি গৈছে দেখিবলৈ। তো লাষ্টত দেখুৱাইছোঁ লুকটো, এতিয়া মই দেখুৱাই নাথাকোঁ। মা মুখৰ মেকআপটো হৈ গ'ল, এতিয়া বডিত আৰু ৰং সানি আছে। আৰু চাওকচোন কেনেকুৱা দেখিছে। এতিয়া মাক লগাই আছে নন্দীভিনী শিংকেইডাল যে আছে, মানে কাণকেইখন যে ডাঙৰ ডাঙৰ যে, তো এনেদৰে বনাই দিছে মানুহকেইটাই। শিং লগাই লৈছে। ময়ো যে ৰখি এলাহ লাগি গ'লগৈ, ভাবিলোঁ ভৰিকেইখনকে অলপ পেইণ্ট কৰি লওঁ, ৰং আছিলেই ওচৰতে। তো ভাবিলোঁ ভৰিখনতে মানে কি কৰি যে ল'লোঁ ৰাতিপুৱা। মা মেকআপ কৰি হৈ গ'ল, কেনেকুৱা দেখিছে ক'ব। আৰু এয়া হৈছে বৌ আমাৰ, তো একে নাচিবলৈ ৰেডি হৈ আছে, মানে পাল পৰিব এতিয়া। এয়া জেঠাই, মামা, গোটেইবিলাকে মানে আলোচনা কৰি আছে, ভয় নকৰিবি, অমুক নকৰিবি, মানে সাহসী আছে। আৰু এয়া বৌয়ে নাচি আছে। আৰু গোটেইখিনি দেখুৱাব পৰা সম্ভাৱনা নহয়, বহুত দীঘল হৈ যাব ভিডিঅ'টো, সেইকাৰণে অকণকৈ দেখুৱালোঁ আপোনালোকৰ মাজলৈ, আগবঢ়ালোঁ অকণকৈ। তো এয়া বৌয়ে নাচিছে। এতিয়া জেঠাই নাচি আছে। জেঠাই নাচা মানে কি, গান গাব লাগে, সেই গানটো। এতিয়া নাচিব মায়ে, সেৱা কৰি লৈছে।
আৰু ঘৰলৈ যাবলৈ ওলাই আছোঁ। তো ঘৰলৈ যামগৈ কাইলৈ লক্ষী পূজা, সেইকাৰণে ভাওনা চাই হৈ গ'ল। ঘৰত গৈ লগ পাই আছোঁ, চাই থাকিব। হে গাইজ, গুড মৰ্ণিং। আৰু ঘৰ আহি পালোহি। ৰাতি শুইছোঁ 3টামান বাজিত আৰু ৰাতিপুৱা উঠিছোঁ 8টা বাজিত। আৰু বেছি টোপনি যাব নাপালোঁ, টোপনি লাগি আছে। য'তে বহি থাকোঁ ততে টোপনিহে ধৰে। তো মাথাটো বিষাই আছে অলপকৈ। তো আজি লক্ষী পূজাও, ঘৰলৈ নাহিলেও নহয়, বেলেগ দিন হয়তো থাকিলেও হয়, টোপনি ভালদৰে হ'ল হয়। তো কাম কৰিব লাগিব, লক্ষী পূজা যি নহওক পাতোঁ। তো আহিলোঁ ঘৰলৈ, আহি মই ভাত কেইটামান বহাই দিছোঁ। তো ভাত খাই গৈ লৈ কাম কৰিম। তো চাই দিব ভিডিঅ'টো। আজি মই লক্ষী পূজা কেনেদৰে কি কৰোঁ দেখুৱাম আপোনালোকক, আৰু আজি অলপ ভালদৰে দেখুৱাবলৈ চেষ্টা কৰিম। হে গাইজ, গুড ইভিনিং। আৰু অথনি ভাত পানী খাই শুলোঁ, একো কামেই কৰা নাই। আপোনালোকক কি বুলি ক'ম, মানে টোপনি ক্ষতি কৰি আহিলে মাথাটো খুব বিষাই থাকে। মোৰ মাথাটো বিষ একেবাৰে থাকিব পৰা নাই। তো এতিয়া শুই দিলোঁ, শুই উঠোঁতে ভাল লাগিছে। হাজবেণ্ডে কিন্তু এনেকৈ আছে। আকৌ কলগছ কাটি কলগছ বাটত পুতি হৈ গ'ল। তো মই দেখুৱাম আপোনালোকক। মই ঘৰটো সাৰি লওঁ। কামবোৰ কৰি পাই হৈছেগৈ। ঘৰ মুচিলোঁ, ঘৰ সাৰিলোঁ, আগপিনে চব সাৰি কৰি ক্লিয়াৰ। আৰু এতিয়া প্ৰসাদ ধুই আছোঁ। আজি মই প্ৰসাদ দিছোঁ, মগু দিছোঁ, খালি বুট দিয়া নাই। আৰু এয়া চাওক, নাৰিকল দিছোঁ এটা, মই গোটেইটো থুকি দিছোঁ মিহি মিহিকৈ, আৰু দিছোঁ মগু। এতিয়া সন্ধিয়া সময় হৈছে। তো বাহিৰলৈ যাওঁ ব'লক। চাকি বন্তি ৰেডি কৰি আছে হাজবেণ্ডে। তো অলপ দেখুৱাওঁ, মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ যিহেতু, সেইকাৰণে থালি এখন লৈ আহিছোঁ চাকি বন্তি। আজি হেনো হাজবেণ্ডে 51 গছ চাকি বন্তি লগাব। তো অলপকৈ মই নি জেগাত দি গৈছোঁ। মোৰ গোটেই ধূপ ধূনা লগাই ক্লিয়াৰ হ'লোঁ, আৰু প্ৰসাদো আগবঢ়াই দিলোঁ। দি লৈ আৰু যে মানে কি টোপনি ক্ষতি কৰিছোঁ যে, মুখত পিম্পল ওলাই গৈছেগৈ। চাওকচোন, ইমান বিষত জ্বৰ লাগি আছে মোৰ। আৰু ভিতৰতো গোটেইটো ধোৱা হৈ আছে, মানে কিয় মই ধূনা লগাইছিলোঁ যে, সেইকাৰণে ধোৱা হৈ আছে। এতিয়া মই দেখুৱাম আপোনালোকক বাহিৰৰ পৰিৱেশটো। আজি অলপ ডেক'ৰেট কৰিছোঁ, ভিতৰত আগত যেনেকৈ কৰিছিলোঁ তেনেকুৱা ধৰণে কৰিছোঁ। তেনেহ'লে ব'লক বাহিৰলৈ এবাৰ যাওঁ, বাহিৰৰ পৰিৱেশটো দেখুৱাওঁ আপোনালোকক। এতিয়া আহিছোঁ বাটৰ পৰা দেখুৱাই যাম একেবাৰে। আৰু কলৰ পুলিটো এইটো হাজবেণ্ডে পুতিছিলে, ইয়াতো চাকি বন্তি দিছোঁ। আৰু যে মই আপোনালোকক আগৰ ভিডিঅ'টো কৈছিলোঁ, আমাৰ ঘৰৰ চাকি বন্তিটোৱে লগাওঁ, মমবিলাক নলগাওঁ। চাকি বন্তি লগালে শুৱনি হয়, কিয়নো এইটো আমাৰ নিজৰ হেৰি হয়। আৰু চাইডে দুটাকৈ চাকি বন্তি দিছোঁ, কলৰ মূৰত উঠাই পুতি এনেদৰে। ইমান ধৰিব পৰা নাই, কিয়নো মানে কি ভালদৰে মানে স্পষ্ট নহয়। আৰু এনেকুৱা বৰষুণ পৰি আছে কিনকৈ, চাকি বন্তিবিলাক যে কঁপি থাকে যে, সেইকাৰণে মানে ভালকৈও ধৰিব নোৱাৰে, তেনেকুৱা ধৰণৰ হৈ আছে। আৰু গেটতো এনেদৰে দি দিলোঁ চাকি বন্তি। আৰু মোক যে দিয়াত যে হাজবেণ্ডে সহায় কৰিছে, বহুতখিনি সহায় কৰিছে। আৰু যে গোটেই জেওৰাত যে এনেদৰে কলৰ মোৱা পুতি মানে এনেকৈ দি দিলোঁ দুই পিনে। চাকি বন্তি দি দিছোঁ। বৰষুণ পৰি অলপ আগত উঠোৱালে গোটেই লক্ষী পূজা। চোতালত পানী হৈ আছে পুৰা। চাকি বন্তি যে একো নহ'ল, তুলসী তলত এনেদৰে দিলোঁ এগছ। আৰু এনেদৰে দিলোঁ, আৰু ষ্টেপত দি দিছোঁ এনেধৰণেকৈ। আৰু লাইটৰ চিষ্টেমটো মই আৰু হাজবেণ্ডে মিলি দুয়োটাই কৰিছোঁ, লাইটটো কেইটা। আৰু এয়া পানী চাওকচোন, হাজবেণ্ডে ভৰিয়ে গুৰিয়াই দি আছে। আৰু এয়া কেনেকুৱা লাগিছে ক'ব এবাৰ। আৰু এয়া যে নোখোৱাও, দেৱালীলৈ এনেদৰে থাকিব। বান্দাটো এনেদৰে চাকি বন্তি দি দিছোঁ মই। আজিতো অলপ কমে লগাইছোঁ, দিৱালী হ'লে আৰু লগাওঁ চাকি বন্তি, মানে বহুত চাকি বন্তি লগাই দিওঁ। আৰু আগৰ দৰে মই দি দিলোঁ এনেদৰে, প্ৰসাদ আগবঢ়াই দিছোঁ। আৰু ভিতৰত দিছোঁ গণেশ বাবাৰ ওচৰত চাকি বন্তি এগছ এনেদৰে। আৰু লগতে দিছোঁ মই শিৱ বাবাৰ ওচৰতো দিছোঁ এগছ। আমাৰ এপিনে আছে শিৱ বাবা, এপিনে আছে গণেশ বাবা, দুইফালে দি দিলোঁ চাকি বন্তি এগছ। সিমানেই লগাই আজৰি। দেখুৱালোঁ আপোনালোকক, কেনেকুৱা লাগিছে ক'ব এবাৰ। এতিয়া আহিছোঁ পাকঘৰলৈ, চাহ অলপ বনাওঁ ভাবিছোঁ, খাই লওঁ। ঠিক আছে, ভাত পানী খাই আজৰি হ'লোঁ। এতিয়া বাজি গৈছে 10টা বাজিছে, 10টা বাজি গৈছে কিন্তু দেই। আৰু কেনেকুৱা পালে চাই ভিডিঅ'টো ক'বলৈ নাপাহৰিব একেবাৰে। আৰু যদি নতুন কোনোবা চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি হল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিব আপোনালোকে। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট আৰু শুভৰাত্ৰি।